নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা ৰাখিছোঁ সকলোৰে ভাল। তো ফ্ৰেণ্ডছ, এতিয়া আমাৰ সৌৰভে গৈছিল স্কুলত। তো স্কুলৰ পৰা জাষ্ট লৈ আহিলোঁ আৰু লৈ অহাৰ পিছত এয়া হ'ল এটা গছ। চাওক ইমান ধুনীয়া গছ হয় আৰু বৰ্তমান বহুতেই গৰম দিন হয়, সেইকাৰণে ভাবিলোঁ গছৰ তলত অকণমান জিৰণি লওঁ। বহুতেই ঠাণ্ডা হয় ইয়াতে। আমাৰ সৌৰভে চিঞৰি আছে যে ঘৰত যাব লাগে। তো ব'লা আপোনালোকক অকণমান দেখুৱাই দিওঁ আৰু ভাবিলোঁ আজি আমাৰ ফাৰ্ষ্ট ব্লগটো ষ্টাৰ্ট কৰোঁ ইয়াৰ পৰাই। তো আপোনালোকক কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চাওক আমাৰ সৌৰভ ইয়াতে কি কৰি আছে সৌৰভ? তো আমাৰ সৌৰভে একচুৱেলি এছামিজ লেংগুৱেজ ভালকৈ নাজানে ক'ব। লাহে লাহে মই তাক শিকাই আছোঁ। সৌৰভ ইয়াতে কি কৰি আছে বাবা? কি কৰি আছে ইয়াতে? জিৰণি লৈ আছা? হা ৰেষ্ট কৰে হো। সৌৰভে একচুৱেলি ইয়াতে হিন্দী ভাষাটোৱে ভালকৈ শিকিছে। ইয়াতে হা আগতে নাযাবা কৈছোঁ নহয়, কিয় বদমাচি কৰি আছা? তোমাকতো কৈ আছোঁ ইয়াতে অকণমান জিৰণি লোৱা, ইমান ৰ'দৰ পৰা আহিছা। হা গৰম নাই লগা তোমাক? এছামিজত কোৱাচোন, গৰম লাগিছে মা? কোৱা হা, এছামিজত কোৱা, অসমীয়াত কোৱা। গাইজ, আমি কিন্তু বৰ্তমান আছোঁ অসমৰ বাহিৰত আছোঁ। তো সেইকাৰণে আশে পাশে যিমান মানুহ বাস কৰি আছে সকলোৱে হিন্দী ভাষিক হয়। আমি ঘৰত লাহে লাহে দুটা এটা এনেকৈ শিকাই আছোঁ। এনেকৈ কওঁতে বাৰু শিকি যাব। তো বন্ধুসকল, চৰি, প্ৰথমতে মোৰ ইন্ট্ৰডাকশ্যনটো দিব লাগিছিল কিন্তু পাহৰি থাকিলোঁ। তো এয়া হ'ল আমাৰ ধনু কলিজা। ইয়াতে আমাৰ ধনু কলিজাৰ জন্ম। তো মই অসমৰ সৰু এখন গাঁৱত বিলং কৰোঁ আৰু মই এজনী হাউচ ৱাইফ হওঁ। তো বহুত ভাল পাওঁ মই ভিডিঅ', তাৰপিছত ক্ৰাফ্ট, আৰ্ট এনেকুৱা বস্তু কৰি বহুতেই ভাল পাওঁ। আমাৰ ধনু কলিজা সংসাৰো চম্ভালিব লাগে আৰু যিখিনি সময় পাওঁ এইবোৰ কামো মই কৰি থাকোঁ। চাওক আমাৰ ধনু কলিজাই, চাওক কেনেকৈ চাই আছে।